নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এইকেইদিন সঁচাকৈ থাকি কিন্তু ভাল লাগিছিল এই বতৰটোৰ বাবে। আগৰ কেইদিন যিহেতু বহুত গৰম আছিল আৰু এইকেইদিন যিহেতু বতৰ ডাৱৰীয়া, সঁচাকৈ থাকি ভাল লাগিছে। আমাৰ ইয়াৰ বাপেক জীয়েকৰ খেল, ডিউটিৰ পৰা আহিলে জীয়েকৰ লগত পূৰা ধেমালি কৰি আছে। দিনটো যিহেতু নাপায় আৰু আমাৰ কলেজাজনীয়ে প্ৰায় বাপেকক ৰাতি 9টাৰ পাছৰ পৰাহে দেখা পায়। সেয়েহে তাই ৰাতি 12টা বজালৈকে নুশুৱে। বাপেকৰ লগত অকল কথা কেইবাটি থাকে মোৰ দেহাজনীয়ে। আৰু আজি সেয়েহে সোনকালে আহিলে, বতৰো বেয়া, সেয়েহে আজি পূৰা খেলিছে বাপেক জীয়েক দুয়োজনী। আজি তাতেই বতৰৰ ডিমাণ্ড। এওঁ ক'লে আজি বোলে মাংসৰ জালুকীয়া বনাব। মইতো বহুত ভালেই পালোঁ, কিয়নো সদায় নিজেই বনাই খাই খাই আমনি লাগিছে। এসাঁজ আনৰ হাতেৰেও খাবলৈ মন যায় দিয়কচোন। আৰু এইফালে চব ৰেডি কৰি লৈছে, নহৰু আদা খুন্দাৰ পৰা ধৰি আলু কুটাৰ পৰা বিলাহী কটাৰ পৰা আনকি জালুক খুন্দালৈকে সকলো আজি তেওঁ নিজেই কৰি লৈছে। আৰু এয়া আমাৰ আজি কাৰিকৰে ৰান্ধিবলৈ লৈছে মাংসৰ জালুকীয়া। আৰু এইফালে মায়ে এয়া পিটিকা গোটাইছে। মায়ে এইখিনি জুইত দিছিলে, কচু, মচন্দৰী, কণবিলাহী আৰু জলকীয়া, নহৰু আদা আদি সকলো দি এনেদৰে পাতত দিছিল কচু শাকৰ পিটিকা। কোনে কোনে খাই ভাল পায় জনাবচোন দি। মোৰ কিন্তু মানুহজনৰ বহুত প্ৰিয়, সেয়েহে দিনত খাবলৈ নাপায় যিহেতু ৰাতি মায়ে এতিয়া এনেদৰে বনাই দিছে। আৰু এইফালে আমাৰ ৰেডি হৈ গ'ল মাংসৰ জালুকীয়া। সঁচাকৈ বতৰটো চাই এনেকুৱা কিবা জ্বালা বস্তু এটা খাই ভাল লাগে। আপোনালোকে খাই ভাল পায়নে বাৰু এনেকুৱা বতৰত? মোৰ হ'লে বহুতেই প্ৰিয় হয়। ৰুটিৰ লগত খাবলৈ আৰু বা ভাতৰ লগত খাবলৈ খুবেই টেষ্টি হৈছে, কিয়নো গ্ৰেভিকৈ বনাইছে, জোল নাই কৰা। আৰু যোৱাকালিৰে মাছ আছিল ফ্ৰিজতে, সেয়াও খাইছোঁ লগতে এপিচ। আজিলৈ মোৰ ভাতৰ থালিখন ইমানেই আছিল। বহুত বহুত ধন্যবাদ প্ৰতিদিন। আৰু আমি ভাত পানী খাই এয়া আমাৰ বিচনাত আমাৰ দেহাই এয়া ভৰি খাবলৈ আৰম্ভ কৰিছে। চাওকচোন কেনেকৈ ভৰিটো খাইছে, ইমান মৰম লাগিছে। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।